যে ট্রাইবেলের বিরুদ্ধে মুসলমানের বিরুদ্ধে দানাচুর বানাচুনের খানদান হয় আমি বান রোজাৰ বংশ হয় আমি ৫,০০০ বছৰৰ আগৰ পৰাই আমি ইয়াতে আছোঁ আপোনালোকে কেতিয়া আহিছে অসমত যাম ক'ত আমি এইবোৰ মানুহ না বাংলাদেশত যাম না ভূটানত যাম নমস্কাৰ পোনপ্ৰথমতে মই আজি আচলতে আমাৰ হেমন্ত মামাক BTCলৈ ৱেলকাম কৰিব খুজিছোঁ ৱেলকাম টু BTC মামা তো লগতে কথা হ'ল আমাৰ কুৱেশ্যন হ'ল যে আপুনি মিয়া মুছলমান আৰু বড়ো মানুহ কিয় ইমান বেয়া পায় আৰু যদি বেয়া পায় আপুনি কৈ দিয়ক মিয়াৰ ভোট নালাগে ট্ৰাইবেলৰ ভোট নালাগে বুলি আৰু লগতে আপুনি উচ্ছেদ যে ইয়াতে চলি আছে যে ট্ৰাইবেলৰ বিৰুদ্ধে মুছলমানৰ বিৰুদ্ধে আপুনি কৈ দিয়ক কেতিয়া উচ্ছেদ কৰি দিব এতিয়াতো আপুনি BTCতে আছে আপুনি নাজানে নেকি এই যে খিলঞ্জীয়া মানুহ বড়ো মানুহ দানাচুৰ বানাচুনৰ খানদান হয় আমি বান ৰজাৰ বংশ হয় আমি ৫,০০০ বছৰৰ আগৰ পৰাই আমি ইয়াতে আছোঁ আপোনালোকে কেতিয়া আহিছে অসমত আপোনালোকে ১২২৮ত আহিছে ইয়াতে লাজ নালাগে আপুনি ভূমিপুত্ৰ মালিকক আপুনি ইয়াৰ পৰা খেদিব আপুনি আমাক ক'ত খেদিব বিচাৰিছে মংগল গ্ৰহত নেকি যাম ক'ত আমি এই বড়ো মানুহ না বাংলাদেশত যাম না ভূটানত যাম ক'ত যাম না আপোনাৰ ঘৰত যাম লৈ যাওক গোটেই মানুহকে খেদি পেলাই আপুনি যদি এনেকৈ ইচ্ছা আছে কিয় লাহে লাহে মাৰি আছা মাৰিলে একেবাৰে মাৰি দিয়ক যোৱাবাৰতো সৰলপাৰাত কেঁচুৱা লগতে 6 মাহ ডেলিভাৰী থকা মানে মাইকীবিলাককো আমাৰ ট্ৰাকত জীৱত লাট মাৰি ৰাতি উঠাই দিয়া হ'ল ইলেকশ্যনৰ নামত গোটেই দালি চাউল চব পেলাই দিয়া হ'ল ইমান নিষ্ঠুৰভাৱে কোনো এটা জাতি বা এটা কমিউনিটিৰ ওপৰত পিছত লাগি থাকে নেকি আমি জানো আপুনি চামুচেৰে কয় বেলচাৰে লৈ যায় আপোনাৰ খেল শেষ সেইকাৰণে কৈছোঁ আমি যে আমাৰ 6 শিডিউল 2003ত যে যিটো আমাক গঠন কৰি দিছিলে মান মৰ্যাদা হওক লালবাতিৰ লগত লৈ পেলাই গোটেই এই 35 লাখ জনসংখ্যাক ৰক্ষা কবচ দিয়াৰ কাৰণে LK আদৱানী বাজপেয়ীজীহঁতে আমাক যে 6 শিডিউল দিয়া হৈছিলে 8 শিডিউল দিয়া হৈছিলে আপুনি বিচাৰৰ নামত শান্তিৰ নামত সব আপুনি কাঢ়ি ল'লে চৰকাৰ দিয়েহে দেশ দিয়েহে প্ৰজাক ৰাজাই দিয়েহে প্ৰজাক আপুনি দেখোন চুৰি ডাকাতৰ নিচিনা সব আমাৰ যি আছে BTCৰ পৰা সব কাঢ়ি ল'লে সেইকাৰণে কৈছোঁ আপুনি যদি চাওক এটা ঘটনা হ'ল আপোনাৰ লগত বাজপেয়ী LK আদৱানীজীৰ সময়তে 2003ত এই কাউন্সিলটো গঠন হৈছিলে আপুনি তাহাঁতৰ কথাকো নামানিলে তাহাঁতক ৰেছপেক্ট নকৰিলে আমি জানো আপুনি দিল্লীকো পকেটত দিছপুৰত সোমাই ল'লে অমিত শ্বাহ নৰেন্দ্ৰ মোদী গোটেইক আপুনি মেনেজ কৰিলে আৰু এটা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো আৰু মুছলমানৰ পিছত আপুনি হাত ধুই লাগি আছে আমাৰতো লৈ গ'ল সবেই লৈ গ'ল আমি জানো আমাৰ 6 শিডিউলৰ মৰ্যাদা নাই 8 শিডিউলৰ মৰ্যাদা নাই আজিৰ দিনত চাকৰি বাকৰি দিব পৰা একো নাই আমাৰ হাতত আপুনি খুব মজা পাইছে দিছপুৰত লৈ যায় আৰু আমাৰ ল'ৰাবিলাকক যে আপোনাক আৰু এটা কুৱেশ্যন সুধোঁ 63 এবাব আমাৰ ল'ৰাবিলাকক জেল খেদত ভৰাই থৈছে আপুনি শান্তি চুক্তিৰ নামত যদি সিহঁতক ফাঁচি দিয়ে কেতিয়া দিব কোন টাইমত দিব কিমান সময়ৰ পিছত দিব আপুনি জনাই গ'লে ভাল হয় আপুনি এতিয়া BTCত আছে কিয়নো আপুনি যিটোৱে ভাবে অসমত সেইটোৱে হয় হা আপুনি কৈ যাওক আৰু কৈ যাওক মিয়া আৰু ট্ৰাইবেলৰ ভোট নালাগে বুলি ডিক্লেয়াৰ দি যাওক আপোনাৰ এই মিঠা মিঠা মাত ওহাই আমি সব চিনি পাওঁ মামা আপুনি ভাল মামা নহয় আপুনি চামুচেৰে খুৱাই আকৌ বেলচাৰে লৈ যায় যে সেইগিলা সব আমি গম পোৱা হৈ গৈছে আপোনাৰ লাজ লাগিব পাৰে লাগিব লাগে এটা জাতি কমিউনিটিক এই লোৱাৰ অসমক লৈ পেলাই শোষিত বঞ্চিত এই 35 লাখ মানুহক লৈ পেলাই 4টা ডিষ্ট্ৰিক্ট দি এটা সন্মান সহকাৰে 6 শিডিউল দিছিলে সেইবিলাক এলেকাকো আপুনি কাঢ়ি লৈ গ'লে কুৱেশ্যনটো উত্তৰ দি যাওক মামা আপুনি কোকৰাঝাৰ হয়তো ক'তবা আছে BTCতে কিন্তু আপুনি ইয়াতে মুখ ঠেকেচা খাব কোকৰাঝাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত আপুনি এইবাৰ মুখ ঠেকেচা খাব এইটো 100% ধন্যবাদ।